हेलो गाइज, तो स्वागतम এটা নতুন ভিডিঅ'লৈ। আজি সকলোকে অষ্টমী পূজাৰ শুভেচ্ছা জনালোঁ আৰু আমি অলপ পূজা চাই আহোঁ। তো আপোনালোকে চাই থাকক। ৰিংকু আছে আমাৰ লগত আৰু দুই ধনজিত আছে, বুধেও আছে আমাৰ লগত। ই নাযায়, আমি কেইটা অলপ ফুৰি আহোঁ, আপোনালোকে চাই থাকক। গাইজ এই আমাৰ ওচৰৰে পূজা এখন পালোঁ, তাত এবাৰ ৰখি লওঁ। তো চাই থাকক আপোনালোকে শেষলৈ। সদিলাপুৰৰ পূজা পাই গ'লোঁ, এবাৰ ইয়াত সোমাই যাওঁ। তো গাইজ গণেশৰ মূৰ্তিটো এবাৰ চাই লওক, তাৰে পিছতে দুৰ্গা মাৰ প্ৰতিমাখন এবাৰ আপোনালোকক দেখাই আছোঁ। ইয়াত দুৰ্গা পূজাত কোনোবাৰ নেদেখা বস্তু এটা দেখালোঁ, আপোনালোকক ভালকৈ বেক কেমেৰা দি দেখাই আছোঁ, তো চাই লওক। তো গাইজ এয়া দেখিছে এই দুটা কিবা চেল্ফি পইণ্ট বোলে, ইয়াতে দুনিয়াৰ মানুহে চেল্ফি উঠি আছে ইয়াত। এই মিৰ্জা পাই গ'লোঁ, এতিয়া তিনিআলিৰে গোসাঁইঘাট হৈ আমি ৰাণীলৈ যাম। তাত এজন লগ ৰখি আছে, সি আমাক পাটগাঁৱৰ পূজা চাবলৈ লৈ যাব। তো তালৈকে আমি প্ৰথম যাই লওঁ, তো চাই থাকক আপোনালোকে। তো গাইজ আমি আহি তিনিআলিৰ এখন পূজা পালোঁ, ইয়াত নোসোমাওঁ, বাহিৰৰ পৰাই সেয়া এটা জনালোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকক। তো গাইজ আমি আহি বৰ্তমান তিনিআলি পালোঁ। ইয়াত তিনিআলি লেফ্ট চাইডেৰে গৈ গোসাঁইঘাটত আমি ৰাণীলৈ যাই আছোঁ। তো বলক আমাৰ লগত। আমি এতিয়া গোসাঁইঘাট হৈ ৰাণীলৈ মিন্ময়হঁতৰ ঘৰলৈ যাই আছোঁ। সি আমাৰ পাটগাঁৱৰ পূজা চাবলৈ লৈ যাব, আমি চিনি নাপাওঁ আৰু। তো সি বহুত দেৰি হ'ল, খঙে উঠিছে চাগে, ৰখি আছে আমাক। পাই গ'লোঁ, মিন্ময় ৰখি আছে। ঐ বহুত সময় ৰখলি নেকি তই? বহুত সময় হ'ল দেই। পাটগাঁৱৰ পূজা কি একদিনে হয় নেকি? হয়, কিন্তু আজি বেছি মানুহ ভিৰ হয়। ৰাতি নহয়? ৰাতি ইমান হয়, দিনতে মানুহ হয়, বলি পূজা না, সেইকাৰণে দিনতে মানুহ বেছি হয়। এতিয়া আমি যাম। মিন্ময় ক'লে যে পাটগাঁৱত 2 দিন হয় পূজা, কিন্তু আজি বহুত মানুহ হয়, কাৰণ আজি বলি পূজা হয়। তো এতিয়া চিধা পাটগাঁৱত লগ পাই আছোঁ, তো আপোনালোকক দেখাব চেষ্টা কৰিম। কোনোবাই বোলে আমাক বোলে মাতিলা হাই আৰু এটা এখন চেল্ফি উঠিব দিব নেকি? ভাল লাগি যাব না? তো ফাইনেলি আহি পালোঁ, বহুত জাম ইয়াত, চাওক না, পাৰ্কিং চাওক। আৰু তো 2 কিলোমিটাৰ আগৰ পৰা গাড়ীবিলাক ৰাস্তাতে পাৰ্ক কৰাই আছে, কিন্তু বাইকবিলাক ইয়াতে আছে। তো গাইজ আমি এতিয়া তালৈকে যাব লাগিব, সেইটো মন্দিৰলৈকে। আমি যাই থাকোঁ, ভিডিঅ'টো আপোনালোকে এণ্ডলৈ চাই থাকক। আপোনালোকক যে দেখালোঁ মন্দিৰটো, আগতে তাত পূজা হোৱা নাছিল, সেইটো মন্দিৰটো নাছিলে। তো এইটো যে দেখি আছে আপোনালোকে, এইটো সৰু মন্দিৰটো, আগতে ইয়াতে পূজা হৈছিল, কিন্তু এতিয়া ওপৰৰ মন্দিৰটো হোৱাৰ পৰা দুয়োখন ঠাইতে পূজা হয়। তো আমি ওপৰৰ তালৈ যাই আছোঁ। তো আমি লাহে লাহে গোটেইবিলাক ফ্ৰেণ্ডবিলাক ওপৰলৈ যাই আছোঁ, অলপ উঠিব লাগে। তো মানুহ চাওক না এবাৰ। তো গাইজ ইয়াতে ভোগ খুৱাই আছে, তো আহি কিনে ভোগটো খাই আছোঁ ওপৰৰ পৰা আহি। তো ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি আহি পালোঁ। ৰিংকু, কেনেকুৱা লাগিল আহি? মুনি ভালে লাগে, কিন্তু বহুত উঠবা লাগে ওপৰত। ভাগৰ লাগছে নেকি? বহুত উঠবা লাগে। খুব চালিয়া ভিউ এটা আপোনালোকক দেখাই আছোঁ।
যিহেতু ইয়াত বলি পূজা কৰা হয় তো ইয়াত আপোনালোকে চাব পাৰে কোনো ধৰণৰ মানে মূৰ্তি নাই আৰু ইয়াতে। গাইজ ইয়াতে মানে বলি হৈছিল। আমি কিন্তু গাইজ দেৰি হয় দেখা নাপালোঁ, তেজবিলাক এতিয়াও পৰিয়ে আছে। আমি ইয়াতে সেৱা চেৱা কৰি ল'লোঁ। এতিয়া মানে ইয়াতে এটা চালিয়া এটা ভিউ আছে, আপোনালোকক দেখাই দিওঁ। গাইজ চাওক কি চালিয়া ভিউ এটা, আৰু সেইখন আপোনালোকে দেখিবলৈ হৈছে, সেইখন হ'ল একলেণ্ড, কিন্তু এতিয়া মানে কৰোণাৰ কাৰণে মানে বন্ধ হৈ আছে। তো চাই লওক কি চালিয়া ভিউ এটা। তো গাইজ আমি এতিয়া তললৈ যাওঁ আৰু তাত অলপ ভোগ খাই লওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ঐ কিমান খাব? গাইজ ভোগ খাইছে। গাইজ আমি ভোগ চোগ খাই ল'লোঁ, আৰু মানে আপোনালোকক যে দেখালোঁ তাতকৈও মানে পুৰণা মন্দিৰ এটা আছে বোলে। তো মিন্ময়ে আমাক লৈ যাই আছে, গাইজ তো চাই থাকক। তো গাইজ আমি পুৰণা মন্দিৰটো পাই গ'লোঁ। আপোনালোকে চাব পাৰে দুয়োটা মন্দিৰৰ মানে নামটো মানে একেই মন্দিৰ দুটাৰ নাম, কাৰণ ইয়াতে মানে ফাৰ্ষ্ট পূজা কৰা হৈছিল। তো আপোনালোকক ভিতৰৰ পৰা মন্দিৰটোৰ মানে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'লৈ আমাৰ শেষলৈ চাই থাকক। তো গাইজ আমি সেৱা চেৱা কৰি ল'লোঁ, কিন্তু মানে কমিটিৰ মানুহ এজন আহি মানে ক'লে আৰু যে ইয়াত মানে ভিডিঅ' এলাউ নাই আৰু কৰা, তো দেখাব নোৱাৰিলোঁ, তো তাৰ বাবে চৰি। তো হেল্ল' গাইজ আমি যাবলৈ ওলালোঁ। তো ভিডিঅ'টো দুটা পাৰ্টৰ হ'ব পাৰে, মানে অলপ যদি লাম্বা হয় আমি দুটা পাৰ্ট কৰি দিম। তো এটা ভিডিঅ' আৰু ইয়াতে শেষ কৰিলোঁ আৰু। মিন্ময়, ঐ মিন্ময়, বাই বাই।